সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাটোৰ পৰা আজি ডাৱৰীয়া হৈ আছে। এওঁক টিফিন দি খুৱাই বুৱাই পঠিয়ালোঁ। এই মধুৰিজোপা দেখিছেনে, মধুৰি লাগি আছে। ময়ো তেওঁ যোৱাৰ পিছত চাহ একাপ খাই ল'লোঁ আৰু লগতে দিনৰ কামখিনি কৰি দুপৰীয়া এয়া মোৰ ভাত। যেতিয়া ঘৰত কোনো নাথাকে মই এনেকৈ পাল মাৰোঁ। আৰু লগতে সন্ধিয়া হৈ গ'লি আৰু সন্ধিয়া তেওঁ ডিউটিৰ পৰা আহিলে আজি আৰু অহাৰ পাছত আমি দুইজনে এনেই এটা ভিডিঅ' কৰি ৰাখিলোঁ। এইবোৰ মেমৰি হৈ থাকি যাব আমাৰ লাইফত। আৰু লগতে তেওঁ ৰঙালাও লৈ আহিছিল আৰু এই ৰঙালাওটো আচলতে মই কাইলৈ ৰাতিপুৱাৰ কাৰণেহে কাটি ৰাখিছোঁ, যিহেতু ৰাতিপুৱা বহুত লৰালৰি হৈ যায় মোৰ আৰু সেইবাবে আগদিনাখনে এইখিনি কৰি থ'লে মোৰ বাবে সহজ হৈ যায়। কিন্তু ইমান ধুনীয়া ৰঙালাওটো নহয়, দেখিয়ে মানে ভাল লাগি গৈছে মনটো। আৰু আজি আমি ৰাতিলৈ বনাইছোঁ এয়া মাংস, আৰু মাংসত সাধাৰণতে সকলোৱে যি দিয়ে সেনেকৈয়ে বনাইছোঁ। মাত্ৰ মই পদুনা দি দিছোঁ অলপমান। পদুনাটো এইটো কাৰণে দি দিছোঁ যে নতুনকৈ ওলাইছে পদুনা এইটো সময়ত আৰু বৰ ধুনীয়া গোন্ধ এটা মাৰে, সেইবাবে মই পদুনাটো দি দিলোঁ। বাকী আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু মা মছলা যিখিনি দিয়ে সেইখিনি দিয়ে বনাইছোঁ। আৰু এটা বিলাহীও দি দিছিলোঁ মই। আমাৰ কেৰাহীটো অকণমান লাগি ধৰে মাংসবোৰ, সেইকাৰণে সঘনে লৰাই থাকিব লগা হয়। আৰু আমাৰ ভাত ৰেডি হৈ গ'ল, মাংস ৰেডি হৈ গ'ল আৰু আমি দুজনে এতিয়া বহি লৈছোঁ খাবলৈ। যিহেতু দেউতা আৰু মা ঘৰত নাই আৰু সেইবাবে আমি দুজনে কথা পাতি ভাতকেইটা খালোঁ। আৰু সেই ভাত খোৱা সময়খিনি আচলতে আমি ঘৰৰ মানুহখিনি লগ পাওঁ আৰু গোটেইকেইটাই, তো সেইখিনি সময়ত কথা পতা সময় ওলায় আৰু সেইবাবে সেইখিনি সময়তে এটা দুটা কথা পাতি ভাতকেইটা খাই ল'লোঁ। আৰু খাবলৈ খুব সুন্দৰ হৈছিলে, যিহেতু গৰম গৰম ভাত আৰু মাংস। এনেই ব্ৰইলাৰ মাংসটো সাধাৰণতে স্বাস্থ্যৰ কাৰণে বৰ ঠিক নহয় বুলি কয়, খাব নালাগে, কিন্তু কেতিয়াবা উপায় নাই, বতৰ ডাৱৰীয়া হৈ গ'লে এই মাংসবিধে খাবলৈ মন যায়। আৰু মোৰ দিনবিলাক এনেদৰে পাৰ হৈছে আৰু আপোনালোকৰ কেনেদৰে পাৰ হৈছে জনাব। আৰু যিহেতু মই ভিডিঅ' বনাবলৈ একদম নতুন হয় ভিডিঅ', গতিকে ইয়াতে কিবা কিবি ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে সকলোৱে মাফ কৰি দিব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।